নমস্কাৰ দৰ্শকসকল, বংকিম চন্দ্ৰ বৰ্মন আছোঁ আপোনালোকৰ লগত। আৰু আজিৰ এইটো ভিডিঅ'ত আপোনালোকক দেখুৱাবলৈ লৈছোঁ যে আপুনি যেতিয়া আপোনাৰ মোবাইলটো ফৰ্মেট মাৰিব বা কিছুমানে কয় ৰিষ্টাৰ্ট মাৰিব, ৰিবুট মাৰিব, বা আপোনাৰ মোবাইলটো যেতিয়া বিক্ৰী কৰিব, যেতিয়া আপুনি এটা নতুন মোবাইল ল'ব, তেতিয়া কি হয়, আমাৰ বহুতৰে এটা সমস্যা হয় যে আমাৰ মোবাইলত যিবিলাক কণ্টেক্ট থাকে বা ফোন নম্বৰ থাকে সেইবোৰ আমি হেৰুৱাই পেলাওঁ। ইয়াৰ এটা সহজ পদ্ধতি আছে। এইটো যদি আপুনি কৰি থয় বা মোবাইলটো বিক্ৰী কৰাৰ পিছত বা ৰিষ্টাৰ্ট বা ৰিবুট বা যি কি নকওক, আপোনালোকে এইটো কৰাৰ পিছত আপোনালোকৰ কণ্টেক্টবোৰ আপোনালোকে কেনেকৈ ছেভ কৰি ৰাখিব বা কেনেকৈ আপোনাৰ বেকআপ বা চিনক্ৰনাইজ কৰিব, এই প্ৰচেছটো আজি মই দেখুৱাবলৈ লৈছোঁ। ইয়াৰ কাৰণে আপোনালোকে কাম কৰিব, আপোনালোকৰ যিটো মোবাইল আছে তাৰ ছেটিংছত যাব। ছেটিংছত গ'লে আপোনালোকে এটা বস্তু পাব, সেইটো হ'ল একাউণ্টছ বুলি থাকিব। আপোনালোকে এনেকৈ চাব, য'ত একাউণ্টছ বুলি লিখা থাকিব, এইটো চাওক একাউণ্টছ আছে এনেকুৱা। তাৰপিছত ক্লিক কৰিব এনেকুৱা একাউণ্টছত। ক্লিক কৰাৰ লগে লগে আপোনাৰ যিখিনি একাউণ্টছ আছে গোটেইখিনিয়ে প্ৰায় আহিব। ইয়াত গুগল, টুইটাৰ, হোৱাটছএপ। যদি নাহে আপোনাৰ, তেনেহ'লে আপুনি ইয়াতে এড একাউণ্ট আছে, ইয়াতে ক্লিক কৰিব। এড একাউণ্ট ক্লিক কৰাৰ পিছত ইয়াতে এনেকুৱা লিষ্টটো শ্ব' হ'ব। আপোনালোকে ক্লিক কৰিব গুগলত। গুগলত ক্লিক কৰাৰ লগে লগে এইটো বস্তু আহি যাব। আপোনাৰ লগ বা পাছৱৰ্ড থাকিলে আপোনালোকে এনেকৈ খুলি দিব। তাৰপিছত ইয়াত চাওক ইমেইল আৰু ফোন নম্বৰ, আপোনাৰ যিটো ইমেইল ID সেইটো ইয়াতে মাৰিব। তাৰপিছত ইয়াতে কৰিব নেক্সটত ক্লিক। ঠিক আছে, যেনেকুৱা মই মোৰ ইমেইল ID টো মাৰিছোঁ, বংকিম official@gmail.com। তাৰপিছত মাৰিব ইয়াতে নেক্সটত। দিছ একাউণ্ট অলৰেডি এক্সিষ্ট অন ইয়ৰ ডিভাইচ। যিহেতু মই অলৰেডি লগ ইন কৰা আছে, গতিকে এনেকুৱা ওলাইছে। আপোনালোকে ইয়াত মাৰি দিলে, তাৰপিছত মাৰিব নেক্সটত, আৰু নেক্সটত মাৰি দিলে আপোনালোকক মাৰিবলৈ ক'ব পাছৱাৰ্ড। ঠিক আছে, আৰু পাছৱাৰ্ডটো মাৰাৰ পিছত আপোনালোকৰ এনেকুৱা ইণ্টাৰফেচ আহিব। পাছৱাৰ্ডটো মাৰাৰ পিছত আপোনালোকৰ এনেকুৱা আহিব, চাব তাতে গুগলটো আছে। আৰু মই এইবাৰ গুগলত ক্লিক কৰি দেখুৱাওঁ যে কি আহিব। তাৰপিছত এনেকুৱা ওলাব লিষ্ট এখন, যে আপোনাৰ কোনটো ইমেইল ID এইটো মোবাইলত চাইন ইন কৰা আছে বা আছে। তাৰপিছত আপুনি যিটো ইমেইল ID চলাই আছে বৰ্তমান, সেইটোত এনেকৈ ক্লিক কৰিব। ক্লিক কৰিলে এইটো চাওক অপশ্যন কেইটা ওলাই আহিছে, যিকেইটা চেক বা এনেকুৱা অন কৰা থাকিব। ইয়াতে কেলেণ্ডাৰ, তাৰপিছত ইয়াতে চাওক 2 নম্বৰত কণ্টেক্টছ আছে, তাৰপিছত ড্ৰাইভ, গুগল ড্ৰাইভ, তাৰপিছত জিমেইলৰ যিবিলাক ইমেইল আছে, তাৰপিছত গুগল ফিটৰ ডাটা, গুগল প্লে মিউজিকৰ ডাটা, কি লাগে সেইবিলাক আপোনালোকে ইয়াত অন কৰি দিব। অন কৰি দি ইয়াতে চাওক ওপৰত তিনিটা ফুট বা ডট আছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰি চাওক চিংক নাও আছে, ইয়াতে ক্লিক কৰিব। চাওক লাষ্ট চিংকড 18 তাৰিখ 7 মাহ 6:53 AM। চাওক ইয়াতে মোৰ মোবাইলটো টাইম 6:53 AM, আৰু এইটো সময়ত মোৰ মোবাইলৰ যিখিনি কণ্টেক্ট আছে বা যিখিনি বস্তু আছে ড্ৰাইভৰ, কেলেণ্ডাৰৰ, সকলোখিনি বস্তু মোৰ এইটো ইমেইল ID bongkimofficial@gmail.com এইটোত আহি গৈছে। অৰ্থাৎ এতিয়া যদি মই এইটো মোবাইল বিক্ৰী কৰি দিওঁ বা হেৰাই যায়, তথাপিও মোৰ একো আপত্তি নাই, কাৰণ মোৰ যিখিনি ডাটা, সেইখিনি ডাটা মোৰ এইটো ইমেইল IDটো দেখা পাইছে, এইটোত অলৰেডি আহি গৈছে। আৰু মই যেতিয়া এটা নতুন মোবাইলত যাই এইটো ইমেইল ID দি লগ ইন কৰিম, তেতিয়া মোৰ সেই নতুন মোবাইলটোত যিখিনি মোৰ ফোন নম্বৰ থাকিব, সেই সকলোখিনি আহি যাব। আৰু এনেকৈ আচলতে যিটো আমাৰ কণ্টেক্ট আছে বা ফোন নম্বৰ আছে, এইটো আমি এনেকৈ বেকআপ, বা কিছুমানে বেকআপ বুলি কয়, কিছুমানে চিনক্ৰনাইজ বুলি কয়, এনেকৈ ল'ব পাৰিম। মুঠৰ ওপৰত আমাৰ যিখিনি ডাটা আছে, আমাৰ যিখিনি ফোন নম্বৰ আছে, এইখিনি আমি নেহেৰুৱাকৈ এনেকৈ নতুন মোবাইললৈ ল'ব পাৰোঁ। বা আপডেট দিয়াৰ আগতে এনেকুৱাকৈ যদি আমি কৰি লওঁ, তেনেহ'লে আমাৰ কণ্টেক্টখিনি হেৰুৱাৰ কোনো ভয় নাথাকে। প্ৰিয় দৰ্শক, আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব, আৰু ভিডিঅ'টো চাই কেনে পাইছে সেই বিষয়ে কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু এতিয়ালৈ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি, ভিডিঅ'টোৰ তলত চাওক ৰঙা ছাবস্ক্ৰাইব বুলি লিখা আছে, তাতে ক্লিক কৰি দিব। আৰু ওচৰতে থকা বেল আইকনটোত ক্লিক কৰিব, কাৰণ বেল আইকনটোত ক্লিক কৰিলে আমি আপলোড কৰা ভিডিঅ'ৰ ন'টিফিকেশ্যন সৰ্বপ্ৰথমে আপুনি লাভ কৰিব।
বহুমূলীয়া সময়কণ দি এইটো ভিডিঅ' চোৱাৰ কাৰণে আপোনাক জনাইছোঁ বহুত বহুত ধন্যবাদ।